আপুনি যেনেকৈ মোৰ মাক বিয়া পাতিলে মই আপোনাৰ মাকে বিয়া পাতিম। ও মা গো তুৰুলাও ও মা গো তুৰুলাও ও মা গো তুৰুলাও बच्चे तेरी माँ की चूत। তো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Wiggle, wiggle. like বেটা তই পাছ কৰিবি নাই? পাপা চোকা ল'ৰাবোৰো লিখিব নোৱাৰিলে। চালা হাৰাম দাদা, তোৰতো কি হ'ল? পাপা চোকা ল'ৰাবোৰে যদি ফেল কৰে মইনো কেনেকে পাছ কৰিম গ? বেটা আজি তই ঘৰৰ পৰা ওলাই নাযাবি ক'তো। মই কেলে নাযাম গ ঘৰৰ পৰা ওলাই? আপুনি মোৰ কাৰণে ধুনীয়া ছোৱালী আনি দিবি জানো চাবলৈ? समझ रहे हो? समझ रहे हो आप? समझ रहे हो ना? বেটা তই কিয় মোবাইলতে ইমান বিজি থাক মানে? উপায় নাই পাপা, মই মোবাইলক ব্যস্ত কৰা নাৰাখো, মোবাইলটোহে মোক ব্যস্ত কৰি ৰাখে। रुको जरा सबर करो। আৰু ক্ৰম ব্ৰাউজাৰটো অপেন কৰিলে হাতখন মোবাইলৰ পৰা এৰাবই নোখোজে। বেটা পাবজি কেনেকৈ খেলে মোকো শিকাই দিবিচোন। रुको जरा सबर करो। পাপা আপুনি এতিয়া বুঢ়াই হ'লেই, পাবজি খেলিব নালাগে, তাতকে ফেচবুকটো অপেন কৰি লোকৰ জেক পুতেকক লাইক কমেণ্ট কৰি থাকিবিচোন। বেটা কিতাপ আজিকালি পঢ়িছে নাই তই? পাপা চোকা ল'ৰাবোৰে যদি নপঢ়ি ঘূৰি ফুৰিছে, মোৰ নিচিনা গৰু তাইনো নপঢ়িলো হয় ন। বেটা তই মোৰ মান সন্মান চব খালি শেষ কৰি দিলি। रुको जरा सबर करो। পাপা পাৰা যদি মোৰো মান সন্মানবোৰ খাই শেষ কৰি দিয়ক আপুনি। বেটা লগৰ ল'ৰাবোৰে চোন বিয়া পাতিছে, তোৰ গাৰ্লফ্ৰেণ্ড নাই নেকি? তই বিয়া পাতক। মোৰ গাৰ্লফ্ৰেণ্ডজনী ঘৰতে আছে পাপা। रुको जरा सबर करो। কি কোন সেইজনী? আপুনি যেনেকৈ মোৰ মাক বিয়া পাতিলে ময়ো আপোনাৰ মাকে বিয়া পাতিম। ও মা গো তুৰুলাও ও মা গো তুৰুলাও ও মা গো তুৰুলাও बच्चे तेरी माँ की चूत। তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ঘণ্টাটো দবাই থৈ যাব।